দেউতা দেউতা কি কৰিছেনো ক'লৈ গ'লো ইমান মেদি আছোঁ শুনা নাই নেকি আপুনি আইঅ শুনিছোঁ নহয় ইমান কেলৈ চিঞৰি থাকোঁ মোক পকৰে লাগি নুফুৰিলে তহঁতৰ নহয় হা অকল দেউতাও চিঞৰি থাকিবি আৰু কাম নাইকিয়া শুনিখন খোৱা বাৰু পিন্ধা বাৰু ডাঙৰ কৰিবা চিঞৰিও থাকিব আইঅ এনেই চিঞৰা নাই নহয় চাহ খাবলৈহে মাতিছোঁ চাহ খাবলৈ মন নাই যদি হ'ব থৈ দিওঁগৈ আপোনাৰতো বেলেগতো কাম নাই অকল চাহ খাওঁ আমি বনাই থাকিব লাগে সিমানেহে কাম আৰু চাহো বনাই দিবা আৰু গালিটো আমিয়ে শুনিব লাগিব কথা যে কয় আৰু দেই আজি পৰা নিদিওঁ যাওক চাহ বুজিছোঁ চাহকণ বনাই আনিছ হ'ব বাৰু টেবুলৰ ওপৰত থৈ দিলে হৈছোন ইমান পিছে কেলৈ চিঞৰি ফুৰিব লাগেনো আৰু এই তহঁতি কটাই চটাইবিলাক কেলৈ য'তে তহঁত হা এইবোৰ মোৰ আৰু চিচিল কৰি থোৱা বয়স নাই নহয় তহঁতি জেগাত থবি আকৌ নহ'লে মই কি বিচাৰি ফুৰিম নেকি জেগাত থবি আজি বা নহ'লে চিঞবাখন থাকিবি মোক হ'ব এই টেবুলতে থৈ দিছোঁ ঠাণ্ডা হোৱাৰ আগতে খাব মই নহ'লে আকৌ গৰম কৰি থাকিব নোৱাৰোঁ কিন্তু ঠাণ্ডা হোৱাৰ আগতে নিজে খাই ল'ব কৈ দিলোঁ ঐ চাহত চেনি কম হৈছে গুড় অকণমান দে গুড় অকণ নিদিলেনো আকৌ কেনেকৈ খাওঁ চেনিও কমকৈ দিবি গুড় অকণো নিদিয় আৰু বুজিয়ে কি আছে অকণমান দে এই খালী চাহৰ বিস্কুট দুটা সৈতে কেনেকৈ খাওঁ হয় আকৌ গুড়ো লাগেনে চেনি খোপা দিছোৱেচোন আপোনাৰ যে সঁচাকৈ কৈছোঁ দেই ডায়েবেটিছ হ'ব পিছত মোক কৈ লাভ নাই ডায়েবেটিছ হোৱাৰ পিছত দেখা নাই ইমান বুঢ়া মানুহবিলাকৰ ডায়েবেটিছ ওলাইছে আপোনাৰো ওলাব শেষ কৰিব আৰু গোটেইখন শেষ কৰিব আৰু এই নাই মোৰ ডায়েবেটিছ ওলোৱা বয়স নাই আৰু ইমান বুঢ়া হ'বলৈ হ'লো আৰু এতিয়া ক'ত মোৰ ডায়েবেটিছডাল ওলাব নোলাই গুড় অকণ দে এইখন যে ঘৰখনত শান্তি নাইকিয়া হ'ল আৰু শান্তি নাইকিয়া হ'ল কিনো ক'বা চাহো বনাবা ভাতো বনাবা পানীও দিবা মুখৰ আগত চাউল দিবা চেনি দি চাহো বনাবা আকৌ বোলে গুড়ো লাগে কিমাননে বস্তু দিম আৰু দেই দৰ্জাখন মাৰি দে মই আগফালে ওলাই যাওঁ মই যাওঁ দেই সেয়া গ'ল এই কৰোণা দিনত ঘৰৰ ভিতৰত সোমাই থাকিব নোৱাৰি অকল ওলাই যাওঁ লগৰ মানুহ এটা আছে আৰু দোকানত বহিবগৈ আৰু লেকচাৰ মাৰিব আৰু এইখনে চাওঁ দৰ্জাখন মাৰি থওঁগৈ যাওক পাই অকণমান শান্তিকৈ থাকিম আৰু পাই